ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ মীন পালনেৰে স্বাৱলম্বী শিৱসাগৰ জিলাৰ অন্তৰ্গত বেদবাৰী মৌজাৰ মাউট গাঁৱৰ নিবাসী দেৱেশ্বৰ দিহিঙীয়া লগতে 12 জন লোক লগ হৈ প্ৰায় 3খন বাৰীত মুগা লগাবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ বলিয়া বানে এওঁলোকক মুগা পুহিবলৈ সুবিধা নিদিলে আত্মসহায়ৰ গোটৰ পৰা ঋণ লৈ এই মুগা পুহিবলৈ লৈছিল যদিও দিচাং নৈৰ কবলত পৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে দেৱেশ্বৰ দিহিঙীয়া আৰু তেওঁৰ সহযোগীসকলৰ মাজত যি সময়ত দেশৰ লকডাউন অব্যাহত আছে সেই সময়ত পেটৰ ভাত মুঠিৰ কাৰণে বহু কষ্টৰে আগবাঢ়িবলৈ সক্ষম হৈছে এওঁলোক এতিয়া তেওঁলোকৰ এটাই আশা যাতে চৰকাৰে চকু মেলি আশাৰ সঞ্চৰ কঢ়িয়াই আনে শিৱসাগৰৰ পৰা মুকিবালিৰ লকডাউনৰ কাৰণে একো কৰি খাবই নোৱাৰিলোঁ আত্মসহায়ক গোটৰ পৰা সাহায্য এটা লৈ ঋণ হিচাপে লৈ পিনি আমি মুগা আনিছিলোঁ আজি 12-13জন মান মানুহ হ'ব 1200-1500 শইকা হ'ব এতিয়া পুহিছিলোঁ এতিয়া বানপানী দিচাঙৰ পানী আহি পিনি গোটেই তলি বুৰাই দিলে বুকু এককাল হ'ল এতিয়া এই পানীত পৰি মুগা মৰিছেও এতিয়া যি এটা পাইছোঁ বামলৈ আনিছে 2-এদিন হৈছিলে পকা ধৰা মুগা 2000-1500 মান কিবা এটা হৈছে ইমানে হৈছে কিমান দিনৰ পৰা মুগা খেতিটো আজি আমাৰ 1.5 মাহে হ'লে এবাৰে খাটি থকা আমি কেইজন মানুহ আছিল আমি 12 জন আছোঁ মানে 12 জন মানুহৰ ভিতৰত মুগা বাচিলে কিমান মুগা এতিয়া কেঁচা মুগা এইকেইটাও পকা মুগা খুব বেছি 2000 পাইছোঁ আৰু কেইখন বাৰীৰ ভিতৰত পাইছে 3খন বাৰীৰ ভিতৰত এতিয়া আপোনালোকৰ একোৱেই নাই আৰু খালী আৰু চব উদাঙৰ এতিয়া আপোনালোকে উঠাই নিছে চৰকাৰে যি সাহায্য দিয়ে তাকে আমাৰ দুখ বুজি যদি কৰি খাবলৈ কোনো একো উপায়েই নাই এতিয়া আমি অকল বেদবাৰী মৌজা নাই বকথা মৌজা মানুহো আছে বেদবাৰীও আছোঁ আমি চব মিলি একেলগতে যুটীয়া হিচাপে পুহিছিলোঁ